मम्मा तुझे सलाम। हेलो फ्रेंड, वेलकम बैक टू माय यूट्यूब चैनल। मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। আজি आपनालोকক देखाब बिचारिछु आमार बारीखনত की आछे ताके अकमान आपनालोকক देखाम आरु की आम जाम आछे ताके अकमान आपनालोকক देखाम आरु चाइ थाकिब भिडिओटु हेकলৈके। आरु মই এতিয়া ঘৰৰ পিছফালৰ পৰাই ভিডিওটো আৰম্ভ কৰিছো आरु हेफाले आमार কলগছ आरु हेफाले आमार आछे पानबारी। हेफाले এনেকৈ সোমাই গৈ हेफाले पानबारीবোৰ আছে, हेफाले যাব পাৰে আপোনালোকে। আৰু हेफाले টেংকিৰ কিনাৰতে আমাৰ আম গছ আছে। हेफाले ফুল ফুলিছে আৰু এতিয়া ধুনীয়াকৈ ফুল ফুলি আছে। আৰু हेफालेও आम गछ আৰু हेफाले আছে ঔটেঙা গছ আৰু हेफालेও आम गछ আছে। हेफाले চাৰিওফালে आम गछ আছে আৰু हेफाले আমাৰ পান বাগানবোৰ হেনেকৈ ধুনীয়াকৈ পাপাই চাফা কৰি থৈ দিছে। বনবোৰ উগালি একদম শুকাই মেলি हेफाले এতিয়া একেটা পাপাই কি কৰিব জানো। আৰু হেনেকৈ উলাই গৈ মেলি हेफाले আমাৰ মধুৰিআমো আছে हेफाले। আৰু মধুৰি গছৰ ওচৰতে এনেকৈ কমলা গছ ৰুই থৈ দিছে আৰু হেফালেও কমলা গছ। আৰু ঘৰৰ পিছফালে এনেকৈ আমি তামোলৰ পুলি ৰুইছো। হেফালে তামোলৰ পুলি বহুত আছে, তামোলৰ পুলি হেফালে। আৰু চাই থাকিব। আৰু हेफाले आमार मरমৰ ঘৰখন আৰু हेफाले চাংঘৰ আছে आमार এনেকৈ। আৰু हेफाले লেট্ৰিনটো আছে। हेफाले आमार पापार বাইকটো আৰু हेफाले মিস্ত্ৰী কাম কৰি আছে, সেইকাৰণে অকমান চাফা তাফা কৰা নাই। আৰু हेफाले চিমেণ্টবোৰ ৰাখে। আৰু हेफाले বাবাৰ স্কুটিখন আছে আৰু हेफाले মিস্ত্ৰী কেটাৰ স্কুটি। আৰু हेफाले आमार বাগান। हेफाले ফুলবোৰ ফুলি শেষে হ'ল আৰু এই লাই শাকবোৰ। আৰু हेफाले পানীলাও ফুল ফুৰিব ধৰিছে আৰু हेफाले। আৰু এইফালে বান্ধাকবি हेफाले পাৰ্পল কালাৰৰ বান্ধাকবি हेफाले আমাৰ ধুনীয়াকৈ ফুলি আছে। আৰু हेफाले গ্ৰীণ কালাৰৰ বান্ধাকবিবোৰো আছে এনেকৈ। আৰু বহুত আছিলে हेफाले আমি এতিয়া খাই হেকে কৰিবগে। আৰু हेफाले আমাৰ নাৰিকল এজোপা আছে, हेफाले ফুল ধৰিছে আৰু हेफालेও। আৰু এইখিনিতে আমাৰ ডাঙৰ পিছাৰি এখন আছিলে। ইয়াতে এতিয়া মাটি পুতি দিলে। আৰু हेफाले জামু নাৰ্সাৰীৰ পৰা আনিছে সেইটো, আৰু পাপাই এনেকৈ ৰুই থৈ দিছে। আৰু हेफाले আমাৰ হাড় গুঠাই থৈ দিছে। हेफाले ধুনীয়াকৈ বেৰা দিছে, এনেকৈ জাল দি বান্ধি থৈ দিছে, নহলে মুৰ্গী হাঁহ খুচুৰি শেষ কৰি দিয়ে, সেইকাৰণে পাপাই এনেকা ৰাখিছে। আৰু हेफाले চকলা টেঙা আৰু এজোপা চকলা টেঙা আছে, সেইটো আপোনালোকক দেখাম। আৰু ইমানেই ফুল ধৰিছে हेफाले ফুল ইমান ফুলিছে চাওক, ইমান ধুনীয়াকৈ ফুল ফুলিছে। আৰু ইয়াৰ সুগন্ধ ইমান ধুনীয়া হয় সেইফালে ধুনীয়াকৈ। আৰু हेफाले বাহনি, ডাঙৰ বাহনি আছিলে আমাৰ ইয়াতে, এতিয়া সব উগালি শেষ কৰি পেলালে। हेफाले ৱাল বনাই আছে আৰু हेफाले মিস্ত্ৰীও কাম কৰি আছে। আৰু हेफाले আমাৰ যোনটো আমাৰ এইটো বাহনিৰ মুৰাবোৰ এনেকৈ ধুনীয়াকৈ এনেকৈ গোটাই ৰাখিছো। আৰু हेफाले তামোল ৰুই থৈ দিছেগে, এতিয়া ডাঙৰ হৈছেগে আৰু তামোলবোৰ। আৰু हेफाले গেটখন, আমাৰ ঘৰত দুখন গেট আছে, আপোনালোকক দেখাই আছো। আৰু हेफालेও আম গছ
আম গছ এইফালে আমাৰ আমবোৰ ইমানেই মিঠা আপোনালোকে যদি আমাৰ ইয়াত আহে তেতিয়া আমৰ ছিজনত আম খাব পাব আৰু সেইফালে কলগছ আছে আৰু এইফালে নুনি গছ আৰু আমাৰ ডাঙৰ তামোলৰ বাগানবোৰ সেইবোৰ চাব পাৰে আপোনালোকে সেইফালে তামোল আৰু এইফালে চাংঘৰৰ পিছফালে আমাৰ ডাঙৰকৈ এনেকৈ পানী টেংকি বনাইছে কমপ্লিট হ'ল এতিয়ালৈকে কিন্তু পানীটো উঠোৱা নাই আৰু সেইফালে বাৰীত গাহৰিবোৰ আছে আৰু এইফালে নেমু গছ আছে ইয়াতে নেমু আগতে নেমু গছ বহুত আছিলে তাৰপিছত এতিয়া বাৰিষাৰ ছিজনত নেমুবোৰ মৰি যায় পানী সোমায় আৰু সেইফালে কৰিবোৰ সেনেকৈ গোঠাই ৰাখিছে আৰু সেইফালে সৰু এটা আম গছ আছে সেইটো ইমান এটা ভাল নহয় টেঙা আছে সেইটো আমটো সেইফালেও আছে আম গছ কিন্তু এইটো আমটো বহুত মজা হয় ডাঙৰ হয় আৰু এইটো আম গছৰ তলতে এজোপা নেমু গছ আছে এই নেমু বহুত ৰস ওলায় ডাঙৰ হয় আৰু সেইফালে এৰাপাতবোৰ আমি এৰাপাতবোৰ এনেকৈ ৰুইছোঁ আমাৰ মায়ে পলু পোহে সেইকাৰণে আমি এনেকৈ এৰাপাতবোৰ সিঁচিছোঁ আৰু সেইফালেও বহুত আছে এৰাপাত আৰু এইফালে আম গছ বহুত আছে আমাৰ আৰু এইফালে আমাৰ ভঁৰালখন আছে আৰু ট্ৰেক্টৰখন আৰু এইফালে সৰুকৈ লিচু হয় এইটো জামু নহয় লিচু গছ ৰুইছে আৰু সেইফালে আছে আমাৰ কি বুলি কৈছিলে সেইটো বগা জামু নেকি সেইফালে বগা জামু আৰু আমাৰ সেইফালে ফুলবোৰ সেইফালে ফুলি আছে ইমান ধুনীয়াকৈ ফুলি আছে সেইফালে ফুল ইমান নাই বেছিকৈ ফুল আমি ইমান ৰোৱা নাইগৈ যেতিয়া লকডাউন হৈছিলে তেতিয়া ৰুইছিলোঁ বহুত ফুল ৰুইছিলোঁ এতিয়া ইমান ৰোৱা হোৱা নাই সেইফালে ধুনীয়াকৈ ফুলি আছে ফুল আৰু এইফালে আছে আৰু এইটো ইমান ধুনীয়া লাগিছে গাইজ সেইফালে চাওক সেইফালে এইটোৱে হৈছে আমাৰ সকলোৰে মৰমৰ ঘৰ আমাৰ লিচু গছ আছে সেইফালে আৰু লিচু গছৰ তলতে এনেকৈ চাং দিছে এনেকৈ ধুনীয়াকৈ ফুল ৰাখিবলৈ কাৰণে পাপাই বনাই দিছে আৰু সেইফালে নাৰ্চাৰীৰ পৰা অনা বগৰী গছ সেইফালে ৰুইছে এতিয়া ছোৱালীজনীৰ লগৰীয়া এজনী আহিছে তাকে এতিয়া মই মেগী অকণমান দি ল'ম আৰু দি মেলি আকৌ সন্ধিয়া আমি দুজনীটোক মেগী দিলোঁ এতিয়া কোৱা সেইফালে খাই আছে আৰু আমি খাই মেলি এতিয়া অকণমান দি ল'ম আৰু সন্ধিয়া পথাৰলৈ যাম পথাৰত মানে আমি মানিমুনি বুটলিব যাম মানিমুনি ছিঙিবলৈ যাম যিহেতু পেটৰ গৰ্বৰ বহুত হয় সেইকাৰণে আমি মানিমুনি অকণমান ছিঙিবলৈ যাম বুলি ভাবিছোঁ আৰু সেইফালে খাই আছে দুজনীটো কেনেকুৱা লাগিছে সেইফালে আমাৰ নমী চৌধুৰী আৰু এইফালে চন্দিয়া কুটুম আমাৰ নমী চৌধুৰীৰ ফ্ৰেণ্ড হয় বেষ্ট ফ্ৰেণ্ড হয় ন আৰু একেলগে বহে স্কুলত আৰু এতিয়া আজি মানে তাই আমাৰ নুনুৰ লগত খেলিবলৈ আহিছে যিহেতু স্কুল বন্ধ কাইলৈ ৰিজাল্ট দিবগৈ আৰু এতিয়া মই অকণমান এইটো দুইজনৰে দাঁত নাই চাওক আপোনালোকে গাইছ এইফালে আৰু এইফালেও নাই আৰু এতিয়া অকণমান দুইজনীটোক মই গান গোৱাই ল'ম আৰু গাব দি ল'ম আৰু তাৰপিছতে এতিয়া
চাই থাকিব আপোনালোকে। এতিয়া আমাৰ ফাৰ্ষ্টত নমি চৌধুৰী এতিয়া গান গাব ন। এইফালে এতিয়া গাবলৈ আছে ওচৰত আকৌ दुनिया घुमाए तेरा जैसा कोई नहीं आजा आजा भी बस यही याद में जो महाराती मुझको तड़पाती रुलाती सबसे प्यारी तेरी सूरत प्यारी है बस तेरा प्यारी माँ तुझे सलाम मम्मा तुझे सलाम माँ तुझे सलाम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम। जय हिंद नमस्कार। এইফালে গালে কেনেকুৱা পালে গাইজ? এতিয়া গৈ আছো মানিমুনি ছিঙিবলৈ পথাৰলৈ আৰু এইফালে দুজনীটো গৈ আছে ন। আমি এতিয়া গৈ থাকিম আৰু চাই থাকিব ভিডিঅ'টো। रखो नीचे नीचे रखो मुनु এতিয়া গৈ আছিলোঁ আৰু সেইফালে আমাৰ ছানছেট হ'বলৈ আছে আৰু সেইফালে মানিমুনি খাব আপোনালোকেও। বহুত ভাল লাগে মানিমুনি আৰু বহুত বেমাৰ আজাৰৰ কাৰণেও ৰক্ষা কৰে। ঔষধি গুণ বহুত আছে মানিমুনি। আৰু আমি এতিয়া গেটৰ পৰা সোমাই আহিছোঁ ঘৰলৈ। আৰু গাইজ আমাৰ বাগানবোৰ কেনেকুৱা পালে ক'ব আৰু মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু বেলেগ বেলেগ ছিজনত বেলেগ বেলেগ খেতিও কৰিব পাৰে। সেইকেইটাকো যদি মই পাৰোঁ তেতিয়া আপোনালোকক দেখাই থাকিম। আৰু সেইবোৰ কাম আমাৰ পাপাই বেছিকৈ কৰে, আমিও কৰোঁ কিন্তু পাপাই বেছিকৈ কৰে। আৰু বাগান বুলিয়ে নহয় সকলো কাম পাপাই কৰি ভাল পায়। আৰু মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে আৰু ইমানেই। বাই বাই।